পুৰা শল মাছ পাইছে ডাঙৰ ডাঙৰ ভালেখিনি মাছ পাইছে পুৰা এইটো কি মানে দুজন মানুহ ধৰি দি হাতী দিন ধৰিছে ন আচ্ছা কুলিয়া দিব চাবিয়া অলপ ৰিক্সি টাইপ আহা লাহে 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 চেণ্ডেল খুলিয়া বিষয়ে পাতালটোৰ বিষয়ে পাতাল কোৱা কিমানখিনি যে তাৰ ঠা আছে কোনেও ক'ব নোৱাৰে ভগৱানে বনাইছে স্বয়ং ভগৱানে হেল্ল' গাইস কি খবৰ আই লাভ ইউ কি হল গাড়ী ফাঁস গয়া গাইস নতুন এটা ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ মই স্মৰণ আৰু আপোনালোকে চাইছে স্মৰণ ট্ৰেভেলিং ড্ৰিম ব্লগ তো আজি মানে একদম অফৰোড এৰিয়াত আহি গৈছোঁ ধুনীয়াকৈ এইটো চাই লওক ৰাস্তাটো আগতে ফাৰ্ষ্ট তো প্ৰথমে ৰাস্তাটো দেখাটো পালে এতিয়া আমি ফাৰ্ষ্ট অফৰোড হ'ব তাৰপিছত ধুনীয়াকৈ পাকা ৰাস্তা পকী ৰাস্তা পাই যাম তাৰপিছত ধুনীয়াকৈ নদী পাম ধুনীয়া এটা গণেশ মন্দিৰ পাম তো তাত গৈ আছোঁ আপোনালোককো দেখাই আছোঁ তো চাই থাক ব'লা গাড়ীখন কি হ'ল আৰু আছে তিনিজন পিছফালে আহি আছে এই তিনিজন চাওক গাইছ আমাৰ বেয়া হালত হৈ গ'ল গাড়ীখন চাওকচোন কেনেকৈ ফাঁচি গ'ল চাকা পূৰা সোমাই গৈছে চাওক এই গাড়ী মোৰ খেদালি তহঁতে বঢ়িয়া অঁ কি কথা কয় ন বুঢ়া অভদ্ৰ মানুহ তো গাইছ কি হৈ গ'ল মানে এইগিলা ৰাস্তা এইটো মানে ৰাস্তা নহয় একচুৱেলি এইটো শ্বৰ্টকাট ৰাস্তা বুলি কয় মেইন ৰাস্তাটো আপোনাৰ এইটো চাইডে যাব লাগে এইটো চাইডে গ'লে মানে এক পাক ঘূৰিব লাগে তো এইটো চাইডেদি গ'লে মানে বহুতখিনি শ্বৰ্টকাট হৈ যায় আৰু মানে সেইটো কাৰণে আমি এইটো চাইডে অ' মাই গড গাড়ী মোৰ লেতেৰা হৈ গ'ল চব শ্বৰ্টকাট ৰাস্তাটো এইটোৱে আমি ইপিনে আহি পালোঁ আৰু ইপিনে আহিলে ইপিনে আহিব লাগিল হয় তো বহুতখিনি আমাৰ শ্বৰ্টকাট হৈ গ'ল এতিয়া আৰু আমাৰ বেছি দূৰ নাই লোকেশ্যন ভিডিঅ'ত দেখাই আছোঁ আপোনালোকে চাই থাকক এতিয়া কেনেকৈ বনায় কি বনায় মানে সকলো ডিটেইলছ মই আপোনালোকক ধুনীয়াকৈ এটা ভিডিঅ'ত কৈ দিম চাই থাকিব আৰু এইটো আৰু কিবা হয় আমাৰ ডেষ্টিনেশ্যন আহি পালোঁ ধুনীয়া এটা পৰিৱেশত আহি পাইছোঁ বাবু কি খবৰ কি নামটো লাষ্ট কি কৰিছা এইবোৰ ক'ৰ পৰা কাটি আনিছা পাহাৰৰ পৰা দুইজনে গৈছিলে কি কৰিবি এইটো কেঁচা কেঁচা লৈ আহিছে যে খৰি বনাবি নেকি কি কিবা ফুটি বেৰা বান্ধি দিবি হাই দোস্ত তই আগৰ লোকেশ্যন মানে আগৰ ভিউটো চাই লওক এই ভিউটো চাওক পুৰা ঠাণ্ডা পৰিৱেশ মানে ধুনীয়াকৈ আহি বহি থাকিব পাৰি ইয়াতে একদম মানে মাথা চাথা গৰম হৈ থাকিলে ইয়াত আহি মানে সেইকাৰণে আহিছোঁ আৰু আগত এটা মন্দিৰ আছে গণেশ মন্দিৰ ধুনীয়াকৈ যাম পাব ইয়াতে যে এটা পাতাল যে আছিল শিলৰ হেৰিত আছে ন এতিয়া মানে পাতাল বুলি যে কয় কুঁৱা টাইপ যে আছিল আছে ন এই ইয়াতে আছে ন এতিয়া যাব নোৱাৰি লৈ যাবি যাব পাৰি গাইছ চাবি তোলে তো গাইছ এতিয়া আমি পাতাল মানে আমি সৰুতে মই এবাৰ আহিছিলোঁ তো পাতাল বুলি কয় পাতাল বুলিয়ে কয় ন বাবু সেইটো এনে নামটো কি পাতালে হয় ন কোনো মানে হেৰি লোকেশ্যন পোৱা নাই আৰু বিচাৰি ন বহুত তলত ন তুমি লাষ্ট কি আছে মানে বাবু পাতাল মানে কি তলত মানে চাব গৈ আছোঁ চাই থাকক স্কিপ নকৰিব আৰু ৰাস্তাটো চাওক কেনেকৈ এনেকৈ জংঘলৰ মাজে মাজে যাব লাগে জংঘলৰ মানে ৰাস্তা আছে ন অঁ মানে আমি সৰুতে আহিছিলোঁ মই বহুত সৰুতে আহিছিলোঁ আছে বুলি গম পাওঁ আৰু সিহঁতক দেখা পালোঁ তো চাব যাওঁ বুলি ভাবিছোঁ চাই আহোঁ কেতিয়াবা আহিবৰ কাৰণে ট্ৰাই নকৰিব আৰু জাষ্ট মানে মই আহিছোঁ যেতিয়া আপোনালোকক দেখাই দিওঁ বুলি ভাবিছোঁ তো আৰু যদি কোনোবা মানে এনেই ওচৰে পাজৰে যদি আমাৰ মই যিটো এৰিয়াত থাকোঁ তাৰ কাষৰ কোনোবা ল'ৰা যদি আহিব বিচাৰে আহিব পাৰে আৰু আহিছেও বহুতে তথাপিও মানে বেছিভাগ মানে ইয়াতে অকলে আহিবৰ কাৰণে চেষ্টা নকৰিব কাৰণ অলপ যিমানে যি নহওক ৰিক্সি জেগা হয় কাৰণ এইটো চাওক শিলটো চাওক দেখি কেনেতো অকণমান হ'লেও মানে ধৰিব পাৰিছে আৰু কিবা এটা ৰহস্য আছে চাগে এইবোৰ শিল চাওকচোন কি অলপ মানে চাওক আপোনালোকে নিজে চাওক এই গাঁটাবোৰ চাওক নিজে নিজে হোৱা হয় কিবা চাগে আৰু এই শিলটো একদম প্ৰাইচ শিলটো চাওক অকণমান মানে ভয় লগা শিল টাইপৰ নিচিনা শিলটো চাওক অঁ শিলতে আছে এতিয়া ক'তবা আছে এইপিনে আহি আছে মই ওপৰত যে ধুনীয়াকৈ দেখাইছোঁ আপোনালোকক আৰে ব্লগ বনাই আছে কিন্তু চেণ্ডেল পিন্ধি কেনেকৈ যাম পাৰি ইমান তো গাইছ ডেঞ্জাৰী জেগা আমি পাই গৈছোঁ পাতালটো এইটোৱে হয় আৰু এইপিনে ৰিক্স কেনেকৈ এই চেণ্ডেল খুলিয়া যাব চাবিয়া অলপ ৰিক্সি টাইপ আহা লাহে লাহে চেণ্ডেল খুলিয়া মই বহুত সৰুতে এইটো নিজে সৃষ্টি হোৱা আপোনালোকে চাওক এইটো পূৰা অৰিজিনেল শিল হয়
এইটো চাওক বহুত দোৱা হয় এইটো মানে মই যেতিয়া ফাৰ্ষ্ট টাইম চাইছিলোঁ তেতিয়া মানে না লাঠি সোমালে ক'ত হ'ব বহুত দোৱা তো এতিয়া আপোনালোকে নিজে ধৰিব চেষ্টা কৰক ভিউটো এবাৰ চাই লওক ধুনীয়াকৈ আৰু আমাৰ ভৱেশে অহা নাই সি তলতে আছে অঁ তো ইয়াত ৰিক্স আছে মানে তলৰ পৰা কৈছে যে ইয়াত বেছি টাইম নাথাকিবা আৰু চেণ্ডেল পিন্ধি উঠিব দিয়া নাই তো ঠিকে কৈছে ভালে কৈছে কাৰণ চেণ্ডেল পিন্ধি আহিলে শ্লিপ খাই পৰিলে পূৰা তলত গুচি যাব তো যাই থাকোঁ আপোনালোক এটা ইনফৰমেশ্যন দিলোঁ ইয়াতে যে নেক্সট টাইম কোনো আহি মানে উৎপাত নকৰে আহক এনে চাই যাওক মানে এইটো আচৰিত কথা কিয়নো কাৰণ এইটো এটা প্ৰকাণ্ড শিল হয় শিলৰ লগতে মানে এই বস্তুটো নিজে সৃষ্টি হোৱা বস্তু হয় মানে মই যিখিনি জানো এইখিনি নিজে সৃষ্টি হোৱা বুলি মই জানো কাৰণ এইটো কোনেও বা কাটা বা খুন্দা হেৰি নকৰোঁ শিলৰ ওপৰত কোনো নাখান্দে এইটো অসম্ভৱ কথা কিবা এটা ৰহস্য আছে মই সেইটো ভালকৈ নাজানো যোনে জানে সি ভালকৈ জানে কাৰণ ইয়াৰ লোকেল পুৰণা মানুহ কোনোবা জানিব তো গাইছ ইয়াৰ পৰা যাই থাকোঁ কাৰণ ইয়াতে বেছি সময় থাকিলে প্ৰব্লেমো হ'ব পাৰে হা তো যাই থাকোঁ গাইছ যাই কিনে অকণমান গণেশ মন্দিৰ চাইডে যাওঁ তাতে অকণমান বহি মেলি ধুনীয়াকৈ দেখা যাব আৰু কি হয় কি নহয় তো খুৰী এটাক লগ পালোঁ খুৰীয়ে মানে অকণ তাৰ বিষয়ে কৈ দিয়ক খুৰী কৈ দিয়কচোন এনে অকণমান তাৰ বিষয়ে পাতালটোৰ বিষয়ে পাতাল কোৱা কিমানখিনি যে তাৰ ঠাহ আছে অঁ কোনেও ক'ব নোৱাৰে ভগৱানে বনাইছে অঁ স্বয়ং ভগৱানে বনাইছে যেতিয়া সীতা মাই তলত গৈছিল পতালত গৈছিল অঁ আৰু দেৱ দেৱী পৰ্গত হৈছিল নৰকাসুৰৰ দিনত মানে হিষ্ট্ৰী বহুত আছে আৰু ইয়াতে বহুত আছে এইটো নিজে সৃষ্টি হোৱা ন কাৰণ নিজে সৃষ্টি হোৱা আৰু এই নৰকাসুৰৰ এইটো হ'ল কি এই পাহাৰখন নৰকাসুৰৰ পাহাৰ হয় এইটো পাহাৰটো আচ্ছা আৰু এইফালে আগত আছে এখন ৰাজ্যখিনি পাহাৰ এনে চৰকাৰে গম পায় না এইবোৰ গম পায় তেওঁলোকে কিতাপ কাগজ পঢ়ে নে আচ্ছা আপুনি ইয়াতে কিমান দিনৰ পৰা আছে মোৰ 85ৰ পৰা আছো আপুনি 85ৰ পৰা আছে আচ্ছা আপুনি ইয়াতে থাকে বাঘ আছিল ইয়াতে বাঘ আছিল আগতে ৰাস্তা নাছিল ভাতা নাছিল একোৱে নাছিল জংঘল আছিল মোকো কোনোবা আগুৱাই দিছিল ইয়াতে মানে এতিয়া আপোনাৰ 50 বছৰমান আগত মানে বহুত ৰিক্সি আছিল আৰু এই জাগাখিনি ন এতিয়া ডেভেলপ হ'ল এতিয়া কাৰণ তেতিয়াৰ দিনত ইটা ভাটাবোৰ আছিল নে নাই নাছিল ইয়াতে আৰু গণেশ বাবা আছিল হাতী আছিল এই ভালদি গণেশ বাবা আহিব এটা দুটা নহয় সেইটো কাৰণে মানে গণেশ মন্দিৰটো বনোৱা হৈছে চাগে ন আহাৰ পিছত এতিয়া যে জংঘলত গণেশ বাবা আছে কোনেও নাজানে আচ্ছা মানুহ বসবাস না আমিও নাজানো মানুহ বসবাস নাছিল তেতিয়া গণেশ বাবা আহি গা ধুৱাই সুৰে দি বাবা নিজৰ হেৰিক নিজে গা ধুৱাই একদিন দুদিন মানে কি কিমান পুৰা তলত ঠিক আছে ঘূৰি আহিছোঁ থেংক ইউ ধুনীয়াকৈ দেখাই দিয়াৰ কাৰণে হা স্কুলত যোৱা নে নাযা হা খাবা কিমান ক্লাছত পঢ়া 5ত আৰু তুমি স্কুলত যোৱা নে নাই কিমান ক্লাছত পঢ়া 6ত ভালকৈ পঢ়িবা হা পঢ়িবা কিন্তু ভালকৈ লাষ্ট কিয় কৰি আছা পঢ়ি শুনি ডাঙৰ মানুহ হ'ব লাগিব ন পিছত হয়নে নহয় সেইটো কাৰণে যিমান পাৰা ভালকৈ পঢ়িবা তুমিও কিন্তু পঢ়িবা ভালকৈ তো বাই বাই আকৌ কেতিয়াবা লগ পাম নেকি চিনি পাবিনে নাই আৰু মোক নেক্সট টাইম বাই বাই 10 টকা লাগিব মই গা চা ধোৱা নাই কিন্তু তথাপিও গণেশ মন্দিৰত যাম কাৰণ মই নাভাবোঁ দেই গা ধুলে যে মন্দিৰত যাব লাগে আচলতে মানে মনটো চাফা হ'ব লাগে মনটো মেইন অন্তৰটো চাফা হ'লে আপুনি য'তে হ'লে যাব পাৰিব আৰু মোৰ এটা বস্তু ভাল লাগিছে এইখিনি এৰিয়াটো আপোনালোকে চাওক ইমান ধুনীয়া ক্লিনকৈ ৰাখি থৈ দিছে নাজানো কোনে ক্লিন কৰি ৰাখি থৈ দিয়ে এইবোৰ কিন্তু যোনে ৰাখিছে বহুত ধুনীয়াকৈ ৰাখি থৈ দিছে মানে যোনে ইয়াততো বহুত মানুহে আহে ন মানে আমাৰ এই এৰিয়াটোৰ মানুহ বহুতেই আহে আৰু বেলেগ এৰিয়াটোতো বহুত ডাঙৰ ন বহুত মানুহ আহে এতিয়া কোন ক'ৰ পৰা আহে নাজানো দিয়কচোন কিন্তু মানুহ বহুত আহে আৰু তো এইটো এটা গণেশ মন্দিৰ বুলি কয় মই কিন্তু আজিলৈকে উঠা নাছিলোঁ মন্দিৰটো আজি ফাৰ্ষ্ট টাইম আহিছোঁ জয় গণেশ বাবা চেণ্ডেলটো খুলি যাওঁ দিয়ক টিলিঙাটো বজাই থৈ যাওঁ এইটোৱে মন্দিৰ হয় গাইছ গণেশ মন্দিৰ চাব পাৰে পূৰা শিলৰ মাজত শিলৰ হেৰিত পূৰা মানে কি চাবলগীয়া দৃশ্য হয় এইটো মানে চাব পাৰে আপোনালোকে আহি কিনে ভাল লাগিব মানে কি বহুত আছে আপোনালোকৰ মানে কি কথাটো কি এই চপাইদং ইটাভাটা গণেশ মন্দিৰ এই এৰিয়াটোত আহিলে মানে মন্দিৰটোত আহিয়ে আপোনালোকে যাব এবাৰ কাৰণ কিবা এটা ভাল লাগিব মনটো কাৰণ বহুত বেছিয়ে ভাল লাগে চাওক এই এৰিয়াটো চাওক এবাৰ ঠাণ্ডা পৰিৱেশ ভালকৈ এৰিয়াটো চাই লওক মনটো ভাল লাগিব ন
আৰু তলৰ পৰা পানী আৰু এইখিনি কিন্তু বহুত দোৱা আছে দেই ইয়াত মানুহ মৰিছে আগতে আমাৰ এই লগৰে দাদেক মৰিছে এজন তো এইখিনি মানে বহুত ৰিক্সি হয় আহি কেনে মানে পানীত গা ধুবৰ কাৰণে চেষ্টা ট্ৰাই নকৰিব তো গণপতি বাপ্পা বঢ়িয়া আৰু গাইজ আপোনালোকে হয়তো মানে মই ভিডিঅ'ত বেছি কথা কোৱাৰ বাবে আপোনালোকে হয়তো ভাবিব পাৰে যে মই এনেই মিছাতে কৈ আছোঁ বা কিবা কৈ আছোঁ তো তেনেকুৱা একো মিছা কথা নহয় মই যিখিনি কথা কৈছোঁ একো চব সঁচা কথা হয় হয়তো কিবা মোৰ ভুল হ'ব পাৰে কথাবোৰত কওঁতে মানে মই এইটো ক'ব লাগিছিল এইটো কৈ দিলোঁ তো সেনেকৈ কিবা মিছ হ'ব পাৰে কিন্তু মই মানে নিজৰ পৰা যিখিনি জানো মই সেইখিনি আপোনালোকক কৈছোঁ আৰু বাকী নাজানাটো যদিও কোৱা নাই তো সেইটোতো আৰু মই ক'ব নোৱাৰিম তো সেইটোৱে আৰু বাকী অলপ টাইম ইয়াতে বহি কেনে ধুনীয়াকৈ ব্লগটো বনোৱাৰ কাৰণে মানে কি অলপ ভুল হ'ব পাৰে কিন্তু মানে কি সেই নকৰিব আপোনাক আপত্তি নকৰিব কিন্তু মানে কি মানে ফেক নকৰিব আমাক ঠিক লাইক আছে এটা কৰি দিব নেকি লাইক কৰি দিব ছাবস্ক্ৰাইব কৰি তো দিব আমাৰ ঠিক ছাৰ আছে? তই কত কিয় নগ'লে তই কি কৰি আছা ইয়াতে মই তাৰমানে ইচ্ছা নাই তাৰমানে কিয় ইচ্ছা নাই যাব কাৰণে ইচ্ছা নাই খোজ কাঢ়িব মন নাই তাৰমানে হেভি দুখীয়া এইবিলাক ভুলতো নাচাবা জাগাটো চাওক না কি ক্লিনকৈ ৰাখিছে আৰু মানে তো গাইজ আমি অকণমান টাইম ইয়াতে বহি কেনে ধুনীয়াকৈ ৰেষ্ট লৈ কেনে আৰু অকণমান ওলাই দিম আৰু ক'ত কি হয় নাজানো তো চাই থাকক ভিডিঅ'টো এণ্ড কৰা নাই নতুনকৈ মানে জিমত গৈছেতো পুৰা জছ ল'ৰাৰ গণেশ মন্দিৰৰ পৰা আহি মানে বহুত লেতেৰা হৈ গ'লোঁ তাতে ইটাৰ ভিডিঅ' বনালোঁ তাতেও মানে বহুত ক'লা মলা হৈ গ'লোঁ চাওকচোন তো ধুনীয়াকৈ হাত ভৰি ধোৱাৰ কাৰণে নামি আহিলোঁ আৰু ইয়াতে বাইদেউহঁতে মাছ মাৰি আছে মাছ ধুনীয়া মাছ পাইছে চাওকচোন লোকেল পূৰা শ'ল মাছ পাইছে ডাঙৰ ডাঙৰ ভালেখিনিয়ে মাছ পাইছে পূৰা এইটো কি মানে দুজন মানুহ ধৰি দি হাতী দি ধৰিছে ন আচ্ছা চাৰিজনে ধৰি কেনে মাছ পাইছে ইয়াতে মাছ পাইছে তো গাইজ বাকী আমি ইয়াৰ পৰা ওলাই দিওঁ বাকী হা তাতেও পাইছে ন তাত নাযাওঁ আৰু এতিয়া তো এই তাতেও মাছ মাৰি আছে আৰু এইটো মানে ইয়াৰ পৰা আৰু ভৱিষ্যতে গুচি গ'ল আমাৰ আগত তো গাইজ আজিলৈ বাই ভিডিঅ'টো চাই কেনেকুৱা পালে কি পালে নাজানো একদম অকস্মাত আজি ভিডিঅ'টো কৰা গৈছে মানে কোনো প্লেন নাছিল ভিডিঅ' কৰা মই বহুত দিন ভিডিঅ' কৰাই নাই ষ্টপে হৈ আছে তো সেইটো কাৰণে ভাবিলোঁ আহিছোঁ যেতিয়া এটা ভিডিঅ' কৰি দিওঁ তো আজি জেগাটোত মই আজি লোকেশ্যনটোত দুটা ভিডিঅ' বনোৱা গৈছে সেইটোত আপোনালোকে নেক্সট ভিডিঅ'ত দেখা পাব আৰু এইটো ভিডিঅ'টো তো চালে যোনে চালে বহুত ধন্যবাদ লাষ্টলৈকে যোনে চাইছে ভিডিঅ'টো তো আজিলৈ বাই চিলড্ৰেন টাটা বাই লাইক এটা কৰি দিব কমেণ্ট এটা কৰি দিব লগতে ছাবস্ক্ৰাইবটো কৰি দিব একেবাৰে নাপাহৰিব তো গাইজ আজিলৈ চিলড্ৰেন টাটা বাই